গোলাঘাট জিলাৰ নুমলীগড়ৰ ঔগুৰি চাপৰিত এতিয়া শোকাকুল পৰিৱেশ। চৌদিশে কেৱল কান্দোনৰ ৰোল। শনিবাৰে ব্যক্তিগত স্কৰ্পিঅ' বাহনেৰে অৰুণাচলত ফুৰিবলৈ গৈ পিছদিনা অৰ্থাৎ ২৬ জানুৱাৰীত উভতি অহাৰ পথত শোকাবহ দুৰ্ঘটনাত পতিত হৈ নিহত একেটা পৰিয়ালৰ ৩জনকৈ লোকৰ মৃতদেহ কঢ়িয়াই অনা হৈছে ঔগুৰি চাপৰিৰ নিজ-গৃহলৈ। দুৰ্ঘটনাত পতিত হৈ শোকাবহভাৱে মৃত্যুক আঁকোৱালি লোৱা একেটা পৰিয়ালৰ সুৰজ চেত্ৰী, সুৰজৰ পত্নী মীনা চেত্ৰী আৰু ৰঞ্জিত চেত্ৰীৰ নিথৰ দেহ শুৱাই দিয়া হৈছে চোতালত। এক মৰ্মন্তুদ পৰিৱেশ। শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে সমাৱেশ ঘটিছে হাজাৰ হাজাৰ লোকৰ। শোকাকুল পৰিৱেশত কেউজনৰ শৱদেহ লৈ হোৱা অন্তিম যাত্ৰাত অগণন লোকৰ ভিৰ। ইফালে আত্মীয় কেইগৰাকীৰ মৃতদেহ নিজ বাসগৃহত আহি পোৱাৰ পাছতেই পুনৰ অসুস্থ হৈ পৰে যোৱা নিশা ডিব্ৰুগড়ৰ সৃষ্টি নাৰ্ছিং হোমৰ পৰা নিজ বাসগৃহত উপস্থিত হোৱা দুৰ্ঘটনাত নিহত ৰঞ্জিত চেত্ৰীৰ পত্নী হৰিমায়া চেত্ৰী। ততাতৈয়াকৈ হৰিমায়া চেত্ৰীক পুনৰ নুমলীগড় বিবেকানন্দ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে দুৰ্ঘটনাত পতিত অভিশপ্ত স্কৰ্পিঅ' বাহনখনত থকা হৰিমায়া চেত্ৰী আৰু কণমানি ৰশ্মি চেত্ৰীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। অৰুণাচলৰ ৰয়িং আৰু মায়োডিয়াৰ মাজৰ পথত শোকাবহ দুৰ্ঘটনাটোত পতিত হোৱা স্কৰ্পিঅ' বাহনখন পাহাৰীয়া পথৰ পৰা প্ৰায় ৫০০ মিটাৰ দ খাৱৈত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট, দৃষ্টিকোণ।